নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক ক'ম যে মই কিমানটা টোটেল ইণ্টাৰভিউ মাৰিলোঁ আজিলৈ আৰু তাৰ কিমানটা ইণ্টাৰভিউ মাৰাৰ পাছত মই চাকৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ। তো গোটেইখিনি কথা আপোনালোকক ক'ম আৰু আপোনালোকে এই ভিডিঅ'টোৰ পৰা বহুতখিনি মটিভেশ্যন পাব, যিবিলাকে নেকি বহুতো ইণ্টাৰভিউ মাৰি আছে, বয়স কিন্তু বাঢ়ি গৈ আছে, তাৰ পাছতো মানে আপোনালোকে এটা চাকৰি পাবলৈ সক্ষম হোৱা নাই বা বহুতো ইণ্টাৰভিউত ফেইল কৰিছে আপোনালোকে, কোনোবা হয়তো মেডিকেলত ফেইল কৰিছে, কোনোবা হয়তো মেৰিট লিষ্টত নাম অহা নাই। তো আপোনালোকে বহুতখিনি কথা আপোনালোকে জানিব পাৰিব, শিকিব পাৰিব আৰু লগতে আপোনালোকে বহুতখিনি মটিভেশ্যন পাব আৰু যে কেতিয়াও এটা হাৰ নমনা যিটো নেকি জোচ, সেই জোচটো আপোনালোকে পাব। তো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। আৰু মই প্ৰথম ইণ্টাৰভিউ মাৰিছিলোঁ আৰ্মি ইণ্টাৰভিউ, আৰু আৰ্মিত যোৱা মোৰ এটা সৰুৰে পৰা এটা জুনুন আছিলে আৰু হয়তো এতিয়া মানে সকলোৰে এনেকুৱা এটা মন থাকে যে আৰ্মিত যোৱা বা ডিফেন্সত যোৱা। তো গতিকে তেনেকৈ মোৰো এটা মন আছিলে যে আৰ্মিত, বিশেষকৈ ডিফেন্সৰ ক্ষেত্ৰত বিশেষকৈ আৰ্মিত যোৱা এটা মন আছিলে। তো মোৰ যেতিয়া বয়স হৈছিলে আৰ্মিত, মানে যেতিয়া মোৰ একদম 4 দিন বয়স মানে বেছি হৈছে, প্ৰথম ইণ্টাৰভিউ যেতিয়া মই মাৰিছোঁ, মানে 17.5 বছৰ যেন তেন হৈ পেলাই পাৰ হৈছে। আৰু তেতিয়া আপোনালোকে গম পায় শ্বিলঙতে প্ৰায় ইণ্টাৰভিউবিলাক হয় আৰ্মি, আৰু তেতিয়া কেনেকুৱা হয় GDৰ মানে জেনেৰেল ডিউটিৰ বাবে বেলেগ ডেট আৰু ক্লাৰ্কৰ বাবে গোটেই নৰ্থ ইষ্টৰ ল'ৰাখিনিৰ মাজত হয়। তো গতিকে মই দুটা ইণ্টাৰভিউ মাৰিছিলোঁ, ক্লাৰ্কতো মাৰিছিলোঁ আৰু লগতে যি ডিষ্ট্ৰিক্টৰ মানে জেনেৰেল ডিউটি তাতো মাৰিছিলোঁ। তো গতিকে তেনেকৈ প্ৰথম ইণ্টাৰভিউ মাৰিছিলোঁ 17.5 বছৰতে, আৰু তেতিয়া মই পাছো কৰিছিলোঁ। তাৰপিছত তেনেকৈ কেতিয়াবা মেডিকেলত, আৰু তেতিয়া মই বহুত ক্ষীণ আছিলোঁ, চেষ্টত ৰিজেক্ট, তেনেকৈ বহুতবাৰ মাৰিলোঁ। তাৰপিছত আৰ্মি ইণ্টাৰভিউ মাৰিলোঁ, বিশেষকৈ বেছিভাগ মই আৰ্মি ইণ্টাৰভিউ মাৰিছোঁ। তো আৰ্মি ইণ্টাৰভিউ মাৰি মানে কেতিয়াবা যদি মই ৰানিঙত পাছ কৰোঁ, কেতিয়াবা কি হয় মেডিকেলত বেয়া হয় তেনেকৈ। আৰু আগতে মোৰ কি আছিলে, ৰানিঙত মানে মোৰ ইমান পাৰফেক্ট নাছিলে, ৰানিং মোৰ বহুত একদম ফাষ্ট তেনেকুৱা নহয়, ৰানিঙত অলপ বহুতেই বেয়া আছিলোঁ। তাৰপিছত তেনেকৈ দিন গ'ল, তাৰপিছত মই বেলেগত পঢ়িবও গ'লোঁ। তাৰপিছত সেইখিনি সময়ত মাজতে অলপ উল্টা পুল্টা হ'ল, তেতিয়া মই সেইকেইদিন অকণমান মানে চানিঙৰ ক্ষেত্ৰত ইমান গুৰুত্ব দিয়া নাছিলোঁ আৰু ইণ্টাৰভিউ ইমান মৰা নাছিলোঁ। তাৰপিছত মই আহিলোঁ, আকৌ ঘৰত আহিলোঁ যেতিয়া, তাৰপিছত মোৰ লগৰবিলাকৰ লগত ৰানিং কৰি মানে ৰানিংটো বহুতখিনি ইম্প্ৰুভ কৰিলোঁ। আৰু লগতে মই এনেকুৱা এটা মানে বিচাৰি আছিলোঁ য'ত নেকি মানে প্ৰথম নেকি আপোনালোকৰ এক্সাম হয়, মানে কি হয় অলপ মানে এক্সাম হ'লে মই মানে ভাল পাওঁ মানে। তাৰপিছত তেনেকৈ 2018 চনত SSC GDৰ মানে আগতে SSC GD প্ৰথমতে ফিজিকেল হয়। তো 2018 চনত কি হ'লে, প্ৰথমতে মানে এক্সাম হ'ব, তাৰপিছত ফিজিকেল হ'ব। তো মই ধুনীয়া পালোঁ মানে। তাৰপিছত মই দিলোঁ, ভালকৈ এক্সাম দিলোঁ, ভালকৈ কষ্ট কৰিলোঁ, তাৰপিছত ফিজিকেলো পাছ কৰিলোঁ। তো মেৰিটতো মানে এটা গণ্ডগোলৰ কাৰণে নাম নাহিলে। তাৰপিছত কি কৰিলোঁ, সেইটো হাইকোৰ্ট কৰি দিলোঁ। আৰু সেইটোত যেতিয়া নাম নাহিলে মানে মোৰ কি হ'ল, মোৰ মানে নিজৰ ওপৰত বহুত খং উঠিলে। তাৰপিছত যিটো 2021 চনৰ SSC GDত 25,000 ওলাইছিলে পষ্ট, কিন্তু প্ৰথমতে 2018 চনটোত বহুতখিনি পষ্ট আছিল, 50,000। তাৰপিছত 2021 চনত কি হ'ল, কম পষ্ট আছিলে, কিন্তু তথাপিও মই মানে এবাৰ মানে প্ৰিপেৰেশ্যন ভালকৈ কৰিছিলোঁ। এনেকুৱা মনত ভাৱ আনিছিলোঁ যে মোক এটা পষ্টো যদি এবাৰ থাকে অসমত, তথাপিও মই মানে চাকৰি ল'ম, এনেকুৱাকৈ পঢ়িছিলোঁ। পূৰা মানে দিনটো পঢ়া, কেৱল পঢ়া, 8 ঘণ্টা 7 ঘণ্টা এনেকৈ কণ্টিনিউ মানে অনলাইন ক্লাছ কৰিছিলোঁ। তো বহুতখিনি মোৰ তাৰপৰা হেল্পো হ'ল, কিন্তু ভালকৈ পঢ়িলোঁ কৰিলোঁ। তাৰপিছত ফিজিকেলৰ বাবেও বহুত ভালকৈ প্ৰেক্টিছ কৰিলোঁ। তাৰপিছত অকলে তেতিয়া প্ৰেক্টিছ কৰোঁ, মানে তেতিয়া লগৰ চগৰ ইমান কথা নাই, মোৰ নিজৰ ওপৰত মানে একদম নিজৰ ওপৰতে মানে এটা মানে কম্পিটিশ্যন যে মই নিজকে কেনেকৈ, কাৰণ যোৱা বছৰ মই পাব লগা চাকৰি নাপালোঁ। তাৰপিছত মানে 2021 চনতে ল'বই লাগিব। তাৰপিছত পূৰা ধুনীয়াকৈ ৰানিং কৰিলোঁ, তাৰপিছত ভালকৈ মেডিকেল সেনেকৈ গ'ল, পাছ হ'ল। তাৰপিছত এবাৰ মেৰিটত নাম আহি গ'ল। তাৰপিছত কি হ'লে, যিটো 2018 চনৰ যিটো নেকি মই হাইকোৰ্ট কৰি থৈছিলোঁ, সেইটোতো আহিলে এপইণ্টমেণ্ট, আৰু এতিয়া যিটো 2021 চনৰ আছিলে সেইটোতো এপইণ্টমেণ্ট আহিলে। তো দুইটা সমানে আহিছে, কিন্তু মই ফাৰ্ষ্টতে মানে এইটোত জইন কৰাৰ বাবে 2021 চনৰ CRPFত জইন কৰাৰ বাবে সিটোত আহিছিলে CRPFত, সেইবাবে মই CRPFত নগ'লোঁ। ভিডিঅ'টোত যিটো থাম্বনেইল লগাইছোঁ, 20 বাৰ ফেইল কৰাৰ পিছত শেষত 2টা চাকৰি পালোঁ, কথাটো আচলতে সঁচাই হয়। কাৰণ মোৰ গোটেই পুলিচ আৰ্মি চব মিলাইতো SSC এনেকৈ মিলাইতো 20 বাৰ মানে ফেইল কৰা হৈ যাব, প্ৰায় 20 বাৰ নহ'লেও 20 বাৰ ওচৰা-ওচৰি হৈ যাব। তো মানে গোটেইখিনি মিলাই কিমান মানে হৈ যাব। তো যিয়ে নহওক, লাষ্টত আপোনালোকেও এনেকৈ হাৰ কেতিয়াও মানিব নালাগে। আপোনালোকৰ নিজৰ ওপৰত এটা বিশ্বাস ৰাখিব লাগিব যে মোৰ তাতো কোৱালিটি আছে, হয়তো ক'ৰবাত অলপ কমি আছে, তাৰ বাবে মই মানে কোনোবাটো ফেজত ওলাই যাওঁ, হয়তো মেডিকেলত ওলাই যাওঁ, নহ'লে কিবা সেনেকুৱা মানে। তো আপোনালোকে ইমান সেইবিলাক চিন্তা কৰিব নালাগে, ভালকৈ আপোনালোকে নিজক ইম্প্ৰুভ কৰিব চেষ্টা কৰক। নিজৰ ক'ত কম আছে সেই কমটো বিচাৰি আপোনালোকে তাত ভালকৈ মানে তাত আপোনালোকে সেই ভুলটোৰ ওপৰত আপোনালোকে প্ৰেক্টিছ কৰক,
আৰু প্ৰেক্টিছ কৰাৰ ফলত আপোনালোকে বহুতখিনি পাৰফেক্ট হৈ যাব। তো গতিকে যিয়েই নহওক ভিডিঅ'টো আপোনালোকৰ ইমানেই আছিলে। যদি আপোনালোকেও বহুতো ইণ্টাৰভিউ মাৰি আছে, হয়তো কোনোবাটো ষ্টেপত ওলাই গৈছে, হয়তো কিছুমানে ফাৰ্ষ্টতে ওলাই গৈছে, তো ইমান নিৰাশ হ'ব দৰকাৰ নাই। আপোনালোকে ভালকৈ আৰু দুগুণ কষ্ট কৰক, আৰু দুগুণ জোচেৰে, আৰু মানে মনত জোচ আনিব লাগিব। কাৰণ ডিফেন্সত যদি আহিব খোজে আপোনালোকৰ জোচ লাগিবই। মনটো আপোনালোকে মানে ঢিলা কৰি দিলে নহ'ব, পূৰা জোচ আনক আৰু ভালকৈ প্ৰেক্টিছ কৰক, ভালকৈ পঢ়ক। পঢ়াটো মেইন হয় আজিকালি জানেই, কাৰণ প্ৰেক্টিছ কৰিলে নহ'ব। এক্সামটোতো ভাল মাৰ্কছ লাগিব, ৰানিঙত আপোনালোকে ভাল মাৰ্কছ পালেই নহ'ব, এক্সামতো ভাল মাৰ্কছ লাগিব। তো গতিকে আপোনালোকে ভালকৈ পঢ়ক কৰক, আৰু কিবা যদি আপোনালোকক হেল্প লাগে কিতাপৰ পৰা আদি কৰি যিয়ে নহওক গোটেইখিনি হেল্প কৰিব মই ৰেডি আছোঁ। তো আৰু তলত মোৰ ইমেইল আছে, আপোনালোকে যদি কিবা আপোনালোকৰ প্ৰব্লেম হয় মোক মেইল কৰি দিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যনো থাকে, কমেণ্ট থাকে, তলত কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ইমানেই আছিলে, যাতে আপোনালোক সকলোৱে মটিভেশ্যন এটা পায় সৰু হ'লেও, তাৰে মোৰ এই ভিডিঅ'টো এটা সৰু চেষ্টা আছিলে। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ। জয় হিন্দ।